হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? এয়া চাওক, আজি মই প্লেন পোলাও বনাবলৈ আহিছোঁ। কেনেদৰে বনাইছোঁ চাওকচোন অলপ। এয়া চাওক, মই প্ৰেছাৰ কুকাৰ গৰম কৰি লৈছোঁ। তাতে মই তেল দি লৈছোঁ। তেলখিনি গৰম হওঁতে মই অলপ আজিনামটৰখিনি অলপ ৰঙা হওঁতে মই তাত ইলাচি, ডালচেনি, লং দিছোঁ। তাত তেজপাত দি লৈছোঁ। পিঁয়াজখিনি দি মই অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ পিছত মই চাউলখিনি ভাজি লৈছিলোঁ। চাউল বেছি নহয়, মই আধা কেজি দিছোঁ। সেইমতে মই পিঁয়াজ দিছোঁ। আপোনালোকে বেছি চাউল দিলে বেছি পিঁয়াজ দিব। তাৰপিছত মই 1 চামুচ নিমখ দিলোঁ, 1 চামুচ আদা পিচা দিছোঁ। দি এতিয়া মই ভালদৰে অলপ লৰাম। অলপ ৰঙচুৱা হোৱালৈকে মই লৰাই থাকিম। বহুত সহজ পদ্ধতিৰে বনোৱা হয়। এই চাওক, মোৰ ৰঙচুৱা হৈ গৈছে। এতিয়া মই তাতে আধা মগ পানী দি দিছোঁ। যিহেতু মোৰ চাউল কম, সেইবাবে মই পানীও কম দিছোঁ। এই চাওক, ভালদৰে লৰাই লৈছোঁ মই। এই চাওকচোন কিমান ধুনীয়া কালাৰ হৈছে। আপোনালোকেও এনেদৰে ল'ৰা ছোৱালীক বনাই দিবচোন, বহুত ধুনীয়া লাগে খাই। এই চাওক, মই 2টা পিছত চিটি মাৰাই ল'লোঁ। অলপ চিমত দি মোৰ হৈ গৈছে। তাতে মই বাটাৰ অলপ দি দিছিলোঁ। কেনেকুৱা লাগিছে ক'ব দেই।